হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ আজি নতুন চাদৰ মেখেলা একদম ধুনীয়াকৈ ৰেডি কৰি আনিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। মোৰ সঁচাকৈ বৰ ভাল লাগিছে কাপোৰযোৰ। কাপোৰযোৰ আপোনালোকক যদি কমপ্লিট ৰেডি টু ৱেৰ লাগে তেতিয়াহ'লে 2000 টকা হ'ব। আৰু যদি আপোনালোকক অকল কাপোৰযোৰ মই ডিজাইন দি কৰি দিলেই হ'ব, বাকী থাকিব আপোনালোকৰ নিজেই মেখেলাখন চিলাই লোৱা আৰু চাদৰখন দহি বটা। সেইখিনি কৰিবলৈ হ'লে আপোনালোকক 1700 টকা হ'ব। আচলতে কাপোৰযোৰ কৰোঁতে কষ্ট হয়, ৰং কৰোঁতে খুব সাৱধান হ'বলগীয়া হয়। আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। দেখিছে নহয় মই কেনেকৈ কাপোৰযোৰ কৰিছোঁ। 3D গ্লিটাৰ ইউজ কৰিছোঁ। কাপোৰযোৰ দেখিবলৈ আচলতে উজ্জ্বল হ'ব তেতিয়া। দূৰৰ পৰা দেখিলেও বা ওচৰৰ পৰা চালেও ধুনীয়া লাগে। চাওকচোন কি ধুনীয়া লাগিছে। মই লেচবিলাকতে মেৰৰো লগাই লৈছোঁ। আপোনালোকে ষ্ট'ন ব্যৱহাৰ কৰিবও পাৰে। আচলতে মেৰৰ ব্যৱহাৰ কৰিলে কাপোৰযোৰ বেছি উজ্জ্বল হয়। এয়া মই এপাই ৰেডি কৰি হৈ গৈছে। কিমান সুন্দৰ লাগিছে চাওকচোন। হৈ গৈছে আৰু এইখন কমপ্লিট মেখেলাখন। আচলতে এইযোৰ মোৰ অৰ্ডাৰ হয়। এখন চাদৰ গোটেই জোৰাটো লগত ব্লাউজ পিচটো পাব। এখন মেখেলাখন। যদি কাপোৰযোৰ ভাল লাগিছে, স্ক্ৰীণত দেখাই থকা নাম্বাৰটোত আপোনালোকে হোৱাটছআপ মোক অৰ্ডাৰ দিব পাৰে। পলম নকৰি সোনকালে অৰ্ডাৰ কৰক, কাৰণ অৰ্ডাৰ বেছি হৈ গ'লে মোৰ দিগদাৰ হৈ যায়। চাওকচোন ধুনীয়া লাগিছে নহয়নে? মই ছাইড পাৰিটো ধুনীয়াকৈ নিজেই কৰি দিছোঁ। মাজতে এনেকৈ গেৰো আছে। গেৰোটো চাদৰখনৰ দুইটা ফালে আছে। মাছটো উকাই ৰাখিছোঁ, বেছি দিলেও বেয়া লাগিব কাপোৰযোৰত। এইটো গেৰো ডিজাইনটো। এইযোৰ কাপোৰযোৰ চাব পাৰে, গাত ল'লে কি ধুনীয়া লাগিছে। আপোনালোকে ৰঙীন ব্লাউজৰ লগত পিন্ধিলে আৰু ধুনীয়া লাগিব। এইটো ফুলপাহ। তেতিয়াহ'লে আজিলৈ আহিছোঁ।